নমস্কাৰ, মই আজি এবিধ চাটনিৰ ৰেচিপি দেখুৱাব খুজিছোঁ। সেইটো হৈছে কোমলীয়া ৰঙালাও পাতৰ এবিধ সুস্বাদু আৰু টেষ্টি চাটনি। তাৰ বাবে এয়া মই লৈছোঁ ৰঙালাও আগ মিহিকৈ কুটি এখন পেনত সামান্য পানী দি পেলাই অলপ সময় সিজিবলৈ দিছোঁ। আৰু সেই শাকখিনিৰ লগতে মই কেইফুটামান নহৰু, 2-3টা জলকীয়া আৰু এটুকুৰা আদাও লগত দি দিছোঁ। আৰু এয়া মই দিছোঁ কেইটামান ধুই লোৱা বাদাম আৰু লগতে অকণমান দিম ক'লা তিল। এই গোটেইখিনি শাকখিনিৰ সৈতে অকণমান সময় লৰাই দিম যাতে শাক আৰু বাদাম গোটেইখিনি একেলগে সিজি যায়। শাকৰ পানীখিনি শুকোৱাৰ লগে লগে মই প্ৰয়োজন অনুসৰি দিছোঁ এয়া নিমখ। এই শাকখিনি শুকাই যোৱাৰ লগে লগে এই গোটেই শাকখিনি আৰু বাদাম, আদা, নহৰু একেলগে মিক্সাৰ জাৰত দি পেলাই পেষ্ট কৰি ল'ম। এই পেষ্ট এতিয়া ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত দিম অকণমান নেমুৰ ৰস আৰু লগতে ওপৰত এয়া কেঁচা মিঠাতেল দিছোঁ। তাৰ লগতে দিছোঁ মই অকণমান মিহিকৈ কুটি লোৱা পিঁয়াজ। এই চাটনিবিধ এতিয়া খাবলৈ ৰেডি হৈছে। আপোনালোকে খাবৰ সময়ত এই গোটেইখিনি ধুনীয়াকৈ লৰাই ল'ব আৰু ভাত আৰু ৰুটিৰ সৈতে খাই চাব। এই চাটনিবিধ বনাই খাবচোন আৰু কেনে পায় মোক নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।